যোৱাকালি শিৱসাগৰ ঐতিহাসিক পহুগড়ত যিহেতু মাছ ধৰা প্ৰতিযোগিতা চলি আছিলে, বৰশীয়ে মাছ ধৰা প্ৰতিযোগিতা চলি থাকোঁতে এটা ঘটনা সংঘটিত হ'ল। ঘটনাটো বিশেষ ঘটনা বুলি নহয়, মানে একচুৱেলি যেতিয়া খেলখন শেষ হ'লত তাই এজন কেণ্ডিডেট হয়। কেণ্ডিডেটজনে মানে মাছ ডাঙৰ 9 কেজি 10 কেজি হ'ব চাগে, এটা মাছ এটা ডাঙৰ মাছ এটা আনিছিলে। বাহিৰৰ পৰা আনি পানি মানে এইটো পাইছোঁ বুলি মানে কৈছিলেহি। বৰ্তমান সময়ত দৰ্শকে মানি নল'লে কথাটো, তেওঁৱে যে পাইছে মাছটো, আৰু সেইটোৱে সিমানেই কথা আছিলে। ভিডিঅ'টো এইকাৰণে বনাবলগীয়া হ'ল যে যোৱাকালি মানে ময়ো তাতো সৰুকৈ ব্লগ এটা বনাইছিলোঁ। মানে সেইটো কাৰণে মানুহে মানে সুধিছিলে যে কি ডাঙৰ ঘটনা হ'ল। সেইকাৰণে মানে সুধিছিলে, মই ইভাগে কৈ থাকোঁ ব্লগ এটাকে বনাই দিওঁ যাওঁ বুলি ভাবি সৰুকৈ ব্লগ এটা বনাই দিছোঁ। আৰু যি হৈছিলে তাত মানে মোৰ ওচৰত ভিডিঅ' আছে বাৰু, তাৰ এতিয়া চাই লওক আপোনালোকে। ধন্যবাদ। সংঘটিত হৈ গ'ল আৰু প্ৰতিযোগিতা আয়োজক সমিতি হিচাপে আমি যথেষ্ট লজ্জিত হৈছোঁ এনেধৰণৰ জালিয়াতি কৰাৰ বাবে। কিন্তু আমি স্থানীয় যুৱকজনক শেষবাৰৰ বাবে সকীয়নি দিছোঁ, ভৱিষ্যতে আমাৰ কাৰ্যসূচীত এনেধৰণৰ জালিয়াতি যাতে আশ্ৰয় নলয়। অন্যহাতে আমি কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু আমি এই ব্যক্তিজনক এই স্থানৰ পৰা লৈ যাবৰ বাবে আমাৰ কেইজনমান স্বেচ্ছাসেৱক অনুৰোধ জনালোঁ। মাছজনী কি হ'ব? যাব দিয়ক। মাছজনী কি হ'ব? আমি এই ব্যক্তিজনৰ ওচৰৰ পৰা বাকীসকলক আঁতৰি দিবলৈ অনুৰোধ জনাইছোঁ। আমি ইমানতে সমাপ্ত কৰিব খুজিছোঁ, গতিকে তেওঁক ইয়াৰ পৰা ওলাই যাওক। আমি এইজনী মাছ আমি প্ৰতিযোগিতাৰ বাবে বিবেচনা নকৰোঁ, গতিকে আপোনালোকে তেখেতক চাবলৈ দিয়ক। এই যুৱকজনক গৰিহণা দিয়াই নহয়, আমি শেষবাৰৰ বাবে সকীয়াই দিব বিচাৰিছোঁ যাতে ভৱিষ্যতে এনে কাৰ্য কৰিবলৈ আমাৰ ওচৰলৈ অন্তত নাহে। আমি এই ব্যক্তিজনক এই স্থানৰ পৰা লৈ যাবৰ বাবে আমাৰ স্বেচ্ছাসেৱকৰ লগত কৰিছোঁ। আৰু আপোনালোকক আমি সাদৰেৰে অনুৰোধ জনাইছোঁ, আপোনালোক এই স্থানৰ পৰা ইয়ালৈ গুচি আহক। আমি এই বিষয়টো ইমানতে সমাপ্ত কৰিব খুজিছোঁ। এজন উশৃংখল যুৱকৰ কাম আমাৰ এই অনুষ্ঠানটোক আমি বদনাম হ'বলৈ নিদিওঁ, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোক